লোকেল চিকেন মাংসখিনি ধুই ল'লোঁ ইয়াত জলকীয়া আলু আদা নহৰু আৰু এইখিনি পিঁয়াজখিনি কাটি ল'লোঁ এয়া চব ৰেডি কৰি লৈছোঁ তেল গৰম হৈ আছে এয়া পিঁয়াজখিনি দি দিলোঁ মছলাখিনি দি ভাজি আছোঁ এতিয়া মাংসখিনি মছলা দি ভালকৈ ভাজি লওঁ ইয়াত এতিয়া বিলাহী দিম আলু দিম বিলাহী দি এতিয়া অলপ ভাজি লওঁ তাৰপিছতে আলু দিম আলু দি অলপ ভাজি তাৰপিছত গৰম পানী দি দিম আলু দি দিছোঁ এতিয়া আলুখিনি ভাজি অলপ টাইম ভাজি কমচে কম 10 মিনিটমান ভাজি পানীখিনি দিয়া নেদেখালোঁ হৈ গ'ল আৰু এতিয়া খাবলৈ কিন্তু বিৰাট সোৱাদ হৈছে